নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক প্ৰণৱজ্যোতি ৰায় ইউটিউব চেনেললৈ। আজিৰ বিষয়টো অলপ জীৱনত চলি থকা ঘটনা কিছুমান আপোনালোকৰ আগত আলোচনা কৰিবলৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টো চাই থাকিব আৰু আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ জীৱনত এনেকুৱা কিছুমান ঘটনা ঘটে যিবিলাক ঘটনাই আমি পাহৰি যাব নোৱাৰোঁ। কিছুমান ঘটনা আমি পাহৰি পেলাওঁ, যিবিলাক ঘটনা আমাৰ প্ৰয়োজন নহয়। গতিকে আমাৰ ক্ষেত্ৰত কি হয়, কিছুমান এনেকুৱা হয় যে আমি কিবা এটা কাম কৰি আছোঁ, কাম কৰি থকা অৱস্থাত আমাৰ তৎক্ষণাৎ খং উঠিলে আমি কি কৰোঁ, আমি মানসিক ভাৰসাম্য হেৰুৱাই পেলাওঁ। গতিকে মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাটো যিহৰ ওপৰত খং উঠে আমি সেই বিষয়টোৰ পৰা আঁতৰি অহাটো ভাল। আৰু যদি আঁতৰি আহোঁ, আমাৰ যিবিলাক কথাই আমাক ভাৰসাম্য হেৰুৱাই পেলায় সেইবিলাক কথা আমি পাহৰি যাব লাগিব আৰু বাদ দিব লাগিব। যদি আমি বাদ দিওঁ তেতিয়া আমি এটা সুস্থ জীৱন কটাব পাৰিম। তেনে কিছুমান কথা আহি পৰে যিবিলাক কথা আমাৰ জীৱনত ঘটি আছে। এতিয়া এখন ঘৰত, আপোনালোকৰ ঘৰত কিছুমান ক্ষেত্ৰত সুস্থ হৈ নুঠে আৰু কিছুমান ক্ষেত্ৰত সুস্থ থাকে। কি হয়, মনটো যদি সুস্থ হৈ থাকে তেনে ক্ষেত্ৰত এখন ঘৰত সুস্থ পৰিৱেশ বজাই ৰাখিব পাৰি। আৰু সুস্থ পৰিৱেশ বজাই ৰখা মানে আপোনালোকৰ ঘৰখনৰ এটা ভাল হৈ থাকে। গতিকে কি হয়, আমাৰ জীৱনত কিছুমান ঘটনা ঘটি আছে যিবিলাক ঘটনা আমি হয় বুলি ক'ব নোৱাৰোঁ, হয় সদায় হয়। ঘৰখনত কাজিয়াও লাগিব লাগিব, হাঁহিব লাগিব, কান্দিব লাগিব, চব ক্ষেত্ৰতে আমি মিলাপ্ৰীতিৰে থাকিব লাগিব। যদি আমি সেইটো মিলাপ্ৰীতিৰে নাথাকোঁ তেনেহ'লে আমাৰ ঘৰখন ভগি যোৱাৰ চান্স থাকে, মানুহখিনি আঁতৰি যোৱাৰ চান্স থাকে। গতিকে সেই আঁতৰি নাযাবৰ কাৰণে ঘৰখনত আপোনাৰ যদি খং উঠে তেনেহ'লে সেই খঙৰ পৰা আপুনি আঁতৰি আহিব লাগিব। আঁতৰি আহিবলৈ হ'লেও আপুনি কিছুমান কথা চিন্তা কৰিব লাগিব যে খং কৰি জানো লাভ আছে, খং কৰি লাভ নাই, কোনো লাভ নাই। গতিকে আপুনি খং উঠিলে কি কৰিব, আজি তাৰ ওপৰত আলোচনা কৰিম। খং উঠিলে আপুনি কি কৰিব, যদি আপোনাক কোনোবাই কিবা এটা কথা কৈছে বেয়াকৈ, আপুনি আঁতৰি আহক। খংটো নতুলি আপুনি আঁতৰি আহিলে তাত যি কাজিয়া সৃষ্টি হ'বলগীয়া সেই কাজিয়াখনত ভাঙি যায়। ভাঙি গ'লে আপোনাৰ ঘৰখনেও শান্তি পাব, আপুনিও শান্তি পাব। গতিকে কি হয়, খং উঠিলে আপোনাৰ হঠাতে উঠে, তেনেহ'লে এই খংটোৰ পৰা আঁতৰি আহিবলৈ হ'লে কি কৰিব লাগিব, আপুনি ধ্যান কৰক। ধ্যান কৰিলে কি হ'ব, আমাৰ মনত যিখিনি বেয়া চিন্তা আহি থাকে সেই বেয়া চিন্তাবিলাক আঁতৰি যাব। আপুনি কাম এটা কৰক, 5 মিনিট, 10 মিনিট, 20 মিনিট, যিমান সময় পাৰে আপুনি ধ্যান কৰিবলৈ লওক আৰু ব্যায়াম কৰিবলৈ লওক। প্ৰাণায়াম, অনুলোম বিলোম এনেধৰণৰ ব্যায়াম কৰিবলৈ লওক ৰাতিপুৱা সোনকালে শুই উঠি। তেতিয়া আপোনাৰ মনটো এটা সুস্থ হৈ উঠিব। মনটো সুস্থ হৈ উঠাৰ লগে লগে আপোনাৰ যিখিনি মানুহে কথা ক'লে খং উঠে আপোনাৰ, সেই খংটো আঁতৰি যাব। 2 নম্বৰতে হ'ল, আপোনাৰ যদি খং উঠিলে কি কৰিব, অলপ সময়ত নীৰৱে ৰ'ব, দীঘলকৈ উশাহ ল'ব। উশাহটো লোৱাৰ পিছত আকৌ এৰি দিব লাহে লাহে, আকৌ উশাহ ল'ব, আকৌ এৰি দিব। এনেদৰে আপুনি যদি 10 বাৰ কৰে, 10 বাৰ কৰাৰ লগে লগে আপোনাৰ খংটো কমি যাব। আৰু কি হয়, আৰু এটা কৰিব পাৰে, খং উঠিলে দমাবলৈ কি কৰিব, আপুনি 1 2 3 4 মনতে গন্তি কৰিব। গন্তি কৰোঁতে আপুনি একেলগে গন্তি কৰিব পাৰে বা 1ৰ পৰা ওলোটাকৈ গন্তি কৰিব পাৰে। 1ৰ পৰা ওলোটাকৈ যেতিয়া গন্তি কৰিব, আপোনাৰ মনত এটা শান্তি অনুভৱ হ'ব। শান্তি অনুভৱ হ'লে আপোনাৰ খংটো কমি যাব। গতিকে কি হয়, আমাৰ ক্ষেত্ৰত কি হয়, আপোনাৰ ঘৰখনত যেতিয়া সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ হ'লে এই 3টা কাম কৰিবই লাগিব। যদি এই 3টা কাম নকৰে তেনেহ'লে এখন ঘৰ সুস্থ হৈ নুঠে। আৰু এটা চাওক, আমাৰ খং কিয় উঠে, বহুতে ভাবোঁ খং আমাৰ কিয় উঠে, কিন্তু খংটো উঠা প্ৰব্লেমটো হৈছে নিজৰ। প্ৰব্লেমটো আপুনি নিজে চল্ভ কৰিব লাগিব, নিজে তাৰ উত্তৰ বিচাৰিব লাগিব। উত্তৰ বিচাৰি আপুনি কাম কৰি যাব লাগিব। কোনোবাই কিবা কৈছে, কৈ থাকক, আপুনি আঁতৰি গুচি আহক। আপুনি যিখিনি কাম কৰি ভাল পায় সেইখিনি কাম কৰি যাওক। আপোনাৰ এটা সুস্থ মন, সুস্থ শৰীৰ আপোনাৰ অনুভৱ কৰিব। এখন ঘৰত সুস্থ পৰিৱেশ বচাই ৰাখিবলৈ হ'লে আমি এইকেইটা কাম কৰিবই লাগিব। যদি আমি এইকেইটা কাম নকৰোঁ তেনেহ'লে ঘৰখনত সুস্থ পৰিৱেশ আমি গঢ়ি তুলিব নোৱাৰিম। সৰু ল'ৰা ছোৱালীক আপুনি সৰুৰ পৰা যিখিনি আমাৰ বেয়া কথা তাৰ পৰা আঁতৰত থাকিবলৈ কওক আৰু ভাল কথা শিকাবলৈ কওক, যত্ন কৰক। যেতিয়া সৰুৰ পৰা ল'ৰা ছোৱালী দিয়া হয় তেতিয়া আপোনাৰ কি হয়, ল'ৰা ছোৱালীয়ে এটা ভাল পৰিৱেশত
নিজকে বচাই ৰাখিবলৈ চেষ্টা কৰে। সৰুৰ পৰা শিক্ষা দিয়া মানে এজন ল'ৰা বা ছোৱালীজনী উন্নত হোৱা। গতিকে কি হয়, যেতিয়া শিকে সৰু সৰু ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ পৰাই প্ৰায়ভাগ শিকে। আৰু সেই মাক দেউতাকে যদি ঘৰখনত কাজিয়াই কৰি থাকে, তেতিয়া সৰুৰ পৰা ডাঙৰ হৈ অহাৰ পাছত সিও এটা পৰিৱেশত খাপ খুৱাব পৰাকৈ নিজকে গঢ়ি তুলিব নোৱাৰিব। ল'ৰা ছোৱালীক যদি সুস্থ পৰিৱেশ দিব বিচাৰে, তেনেহ'লে ঘৰখন সুস্থ কৰি ৰাখক। আজিৰ বিষয়টো এই আছিলে। আপোনালোকে যদি চাই ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আজিলৈ ইমানেই।